আজি মই তোমালোকক এটা কাহিনী শুনাও দেই। নমস্কাৰ। বাঁহৰ মূঢ়া বগলীৰ গুড়া এটা যে আছিল বুঢ়া। সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে, সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে কলৈ যোৱা তলৌ খুৰা। বাঁহৰ মূঢ়া বগলীৰ গুড়া এটা যে আছিল বুঢ়া। তলৌ খুৰাৰ হলো চোলা, জলো জপকৈ যায়। ৰাতিপুৱাই ভাত ৰান্ধি লৈ দুয়ো বেলা অকলে খায়। ভতিজাহঁতে এদিন সোমাই ঘৰতে, ভতিজাহঁতে এদিন সোমাই ঘৰতে। যিমান ভাত আছিলে পেলালে খাই, খোৱা। বাঁহৰ মূঢ়া বগলীৰ গুড়া এটা যে আছিল বুঢ়া। তাৰপিছত খুৰাই কি কৰে জানে? ৰাতি হোৱাই দেখে খুৰাই সোপাকে পেলালে খাই। ঈশ্বৰে বোলে অকলে খালে হ'ব এনে বিলাই। বুজি পাই খুৰায়ে আকৌ চাউল সিজায়। বুজি পাই খুৰায়ে আকৌ চাউল সিজায়। ভতিজাহঁতক দিলে খুৱাই, খোৱা। বাঁহৰ মূঢ়া বগলীৰ গুড়া এটা যে আছিল বুঢ়া। সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে, সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে কলৈ যোৱা তলৌ খুৰা। বাঁহৰ মূঢ়া বগলীৰ গুড়া এটা যে আছিল বুঢ়া।